নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি অন্য এটা ৰেচিপি লৈ আহিছোঁ আৰু একদম কেনেকৈ বনাইছোঁ মই আজি অলপ বেলেগ ধৰণে বনাইছোঁ আৰু মই কিনো দিনো বনাইছোঁ আপোনালোকৰ আগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ মইনো কেনেকৈ ধৰণে বনাইছোঁ। এইফালে মই লৈ লৈছোঁ কেইটামান পিঁয়াজ, মানে দুটা পিঁয়াজ কাটি লৈছোঁ। এইফালে আদা নহৰু থেতেলিয়াই লৈছোঁ আৰু এইফালে কেইটামান জলকীয়া লৈ লৈছোঁ আৰু আলু লৈ লৈছোঁ, বিলাহী দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু অলপমান ধনিয়া পাত লৈছোঁ। মই আজি বইল মাছ বনাম, সেইকাৰণে তাতে মই একো নিদিওঁ, বইল বনাম যিহেতু। এয়া চাই লওঁ আহকচোন ভিডিঅ'টো। মই প্ৰথমতে কেৰাহী এখন বহাই দিলোঁ, তাৰপিছত মই পিঁয়াজ দিলোঁ, তাৰপিছত বিলাহীখিনি দি দিছোঁ আৰু এতিয়া আলু দিছোঁ। এনেধৰণে যদি বনাই বইল কৰি পেলাই খাই নহয় ইমান টেষ্টি লাগে। আপোনালোকে যদি এতিয়ালৈকে খোৱা নাই এবাৰ বনাই খাই চাবচোন। আৰু মই ইয়াতে আদা নহৰুখিনিও দি দিছোঁ আৰু মই এতিয়া জলকীয়াকেইটাও দি দিছোঁ। জলকীয়া মই 3-4টা দি দিছোঁ আৰু সোৱাদ অনুযায়ী মই নিমখ দি দিছোঁ। তাৰপিছত ইয়াতে মই 1 চামুচ মিঠাতেল দি দিছোঁ আৰু এতিয়া মই মাছখিনি দি দিছোঁ তাৰ ওপৰতে। ইমান টেষ্টি লাগে এনেধৰণে যদি বনাই খাই নহয়, আপোনালোকে বাৰে বাৰে খাই থাকিবলৈ মন যাব। আৰু সদায় ভাজি খোৱা যায়, সেইকাৰণে মাজে মাজে বইলো খাব লাগে এনেকৈ। সেইকাৰণে বনাইছিলোঁ, আপোনালোকৰ ফালেও ভিডিঅ'টো মই আগবঢ়াই দিলোঁ। আৰু এইফালে মই জোখমতে পানী দি দিছোঁ। পানী মই এবাটি দিছোঁ, দি পেলাই মই ঢাকনটো মাৰি দিছোঁ কাৰণ মাছটো সিজিব লাগিব ধুনীয়াকৈ। এতিয়া মই 10 মিনিটমান থকাৰ পিছত মই এয়া দেখুৱাই দিছোঁ, চাওকচোন। এয়া ধুনীয়াকৈ বইল হৈয়ে গৈছে, কিন্তু মই আৰু অলপ সময় মই মানে ঢাকনটো মাৰি পেলাই থৈ দিম আৰু অলপ মই পানীটো শুকাবলৈ দিম। এতিয়া মই ইয়াৰ ওপৰতে ধনিয়াখিনি দি দিছোঁ। মই আকৌ দ্বিতীয়বাৰ মই ঢাকনটো গুচাই পেলাই পানীখিনি অলপ কমিয়ে গৈছে। মই এতিয়া ধনিয়াখিনি উতল আহিলে ধুনীয়াকৈ আৰু মই এতিয়া তাৰ ওপৰতে ধনিয়াখিনি দি দিছোঁ। দি পেলাই আৰু মই অকণমান সময় উতলিবলৈ দিম আৰু মই 5 মিনিট উতলিবলৈ দিছোঁ আৰু জুই হিটটো মই অলপমান কমকৈ দিছোঁ। এয়া চাওকচোন, যিমানখিনি পানী দিছিলোঁ তাৰ আধা হৈ গৈছে। আৰু মই ইয়াতে হালধি ব্যৱহাৰ কৰা নাই কাৰণ বইল বনাইছোঁ, সেইকাৰণে আজি মই হালধিটো দিয়া নাই। এয়া ধুনীয়াকৈ আলুখিনিও সিজি গৈছে। এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল। আপোনালোকক চাওকচোন, এটা বাতিত উলিয়াই পেলাই দেখুৱাই দিছোঁ। আৰু এনেধৰণে খাই বহুতেই টেষ্টি লাগে যদি আপুনি কমকৈ ভাত খায়। আৰু এই যদি মাছৰ বইলটো পায় নহয় আপোনালোকে, তেতিয়া আপোনালোকে আৰু অলপমান ভাত বেছিকৈহে পেটলৈ যাব বুলি ক'লোঁ আৰু আপোনালোকক। আৰু আজি মোৰ ভিডিঅ'টো ইমানে আছিলে। যদি ভাল পায় তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।